দিলীপ শইকীয়া ডাঙৰীয়াই যিখিনি কথা ক'লে সেইটো আচলতে আমাৰ ট্ৰাইবেলসকল আৰু বড়োসকলৰ হৃদয়ত বেগাৰে হানা নিচিনা হৈছে। আমি পলিটিচিয়ান নহ'লেও পলিটিক্সত যদিকে জড়িত হৈ আছো সহ্য কৰিবলৈ খুব টান পাইছোঁ। আমাৰ এইটো বিজেপি আৰু ইউপিএলৰ আইডিঅলজিকেল কনফ্লিক্টৰ কথা মই ক'বলৈ যোৱা নাই। বিজেপি হিচাপে যাব, ইউপিএল হিচাপে যাব। এই বড়োসকলৰ অস্তিত্বত যদি হানি কৰাকে কথা কয়, তেওঁ অসমীয়া হয়নে নহয় সোধাও থাকিব। অসমৰ ইতিহাস যদি জানিলেহেঁতেন বড়ো আৰু অসমীয়াৰ মাজৰ পাৰ্থক্য থকা কথাটো কেতিয়াও নক'লে। আইডিঅলজিকেল কনফ্লিক্ট আনি পেলাই সমাজখন অসমত বিনষ্ট কৰিব বিচাৰিছে নেকি? প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 26টা জাতি জনগোষ্ঠী আৰু 35 লক্ষ ভাৰতীয় নাগৰিকক লৈ পেলাই পাৰ্মানেণ্টলি শান্তিটো কেনেকৈ আমি আগুৱাই নিব পাৰোঁ সেইটো দিশে আমি কাম কৰি আছোঁ। চাওক, আমাৰ এইটো বিজেপি আৰু ইউপিএলৰ আইডিঅলজিকেল কনফ্লিক্টৰ কথা মই ক'বলৈ যোৱা নাই। বিজেপি হিচাপে যাব, ইউপিএল হিচাপে যাব। আৰু আমাৰ উদ্দেশ্যটো হ'ল কাউন্সিলত সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 26টা জাতি জনগোষ্ঠী আৰু 35 লক্ষ ভাৰতীয় নাগৰিকক লৈ পেলাই পাৰ্মানেণ্টলি শান্তিটো কেনেকৈ আমি আগুৱাই নিব পাৰোঁ সেইটো দিশে আমি কাম কৰি আছোঁ। কিন্তু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই যিখিনি কথা ক'লে সেইটো আচলতে আমাৰ ট্ৰাইবেলসকল আৰু বড়োসকলৰ হৃদয়ত বেগাৰে হানা নিচিনা হৈছে। যিহেতু আমি পলিটিচিয়ান নহ'লেও পলিটিক্সত যদিকে জড়িত হৈ আছো সহ্য কৰিবলৈ খুব টান পাইছোঁ। আৰু তেনেকৈ যেন পলিটিক্স নকৰি যি পলিটিক্সৰ মাধ্যমেৰে সি তাৰ কথাৰে বুজিব পৰা যায় যে আকৌ বড়ো অনাবড়ো কিবা এটা আইডিঅলজিকেল কনফ্লিক্ট আনি পেলাই সমাজখন অসমত বিনষ্ট কৰিব বিচাৰিছে নেকি? আকৌ যি বড়োসকলে তাহানি 30-40 বছৰৰ পৰা আমি অসমীয়া নহয় বুলি কৈ লৈছিলে, সেই ধাৰণাটোকে আকৌ জগাই দিব বিচাৰিছে নেকি মানে ভাবিব লগা কথা। যিয়ে নহওক, তেনেকেই নহওক আমি আশা কৰিছোঁ। স্বাভাৱিক, যি বড়োসকলে 7,000 বছৰ এই বড়ো অঞ্চলত অৰ্থাৎ অসমত তাহানিৰ কামৰূপত আৰু আমাৰ প্ৰি ইপিকেল পিৰিয়ডৰ আগৰ পৰাই হাজাৰ বছৰ বসবাস কৰি আছে। এই বড়োসকলৰ অস্তিত্বত যদি হানি কৰাকে কথা কয়, তেওঁ অসমীয়া হয়নে নহয় সোধাও থাকিবই। আৰু অসমৰ ইতিহাস যদি জানিলেহেঁতেন বড়ো আৰু অসমীয়াৰ মাজৰ পাৰ্থক্য থকা কথাটো কেতিয়াও নক'লে। থেংক ইউ।